তো হেপী দুৰ্গা পূজা টু অল অফ ইউ। তো আজি হৈছে ষষ্ঠী পূজা। তো এতিয়া মই আছোঁ বৰ্তমান খুৰা আৰু মই আহিছোঁ মানে মণ্ডপখন চাব আহিছোঁ। আৰু আজি ষষ্ঠী পূজা যিহেতু, আৰু এইবাৰ মানে বেলেগ বাৰৰ নিচিনা নহয় ন, পূৰা মানে ষ্ট্ৰিক হ'ব। আৰু ষ্ট্ৰিক হ'ব মানে আপোনালোকক মই দেখুৱাই দি আছোঁ, আহক। তো হেপী দুৰ্গা পূজা টু অল অফ ইউ এগেইন। আৰু মই আছোঁ বৰ্তমান টিহুত, আৰু এইটো হৈছে আমাৰ টিহুৰ মণ্ডপ, পূজাৰ মণ্ডপ হয়। আৰু আপোনালোকেও মোৰ লগত চাই লওক। তো আপোনালোকে চাওক, চবে মানে পূৰা ছ'চিয়েল ডিষ্টেঞ্চ মানে হ'ব কথা নাই। তো চবে মানে মাস্ক পৰিধান কৰি আহিছে। আৰু চেনিটাইজাৰ আনিছেনে নাই? আনিছে। আৰু এইফালে তোমালোকৰ মাস্ক ক'ত ভাই? আনা নাই? আৰু এইফালেও বহি আছে। মাস্কখন পিন্ধি ৰাখিবা ছেফটিৰ কাৰণে, বুজিছা? আৰু এইফালে পৰিৱেশটো অলপ এনেকুৱা। মই বৰ্তমান আমাৰ টিহু নগৰীৰ মানে দুৰ্গা পূজা সমিতিৰ লগত আছোঁ। আৰু আমাৰ সম্পাদক টিহু দুৰ্গা পূজাৰ ন কনক বৈশ্য। তো মানে আমাৰ টিহুৰ পূজাটো মানে অলপ মানে কেনেকৈ হ'ব মানে এতিয়া যিহেতু পেণ্ডেমিক চিটুৱেশ্যন হৈ আছে, মানে কেনেকৈ অলপ মানে ব্ৰিফকৈ অলপ কৈ দিব। 117 সংখ্যক টিহু বাৰোৱাৰী দুৰ্গা পূজা আমি এইবাৰ অনুষ্ঠীয়াকৈ পালন কৰিবলৈ লৈছোঁ। এইকাৰণে যে সমগ্ৰ পৃথিৱীত কৰোণাৰ সংক্ৰমণৰ যিটো ত্ৰাস আমি টিভিও বাদ কৰি যোৱা নাই। সেয়েহে চৰকাৰৰ নীতি নিয়ম মানি আমি এই 117 সংখ্যক দুৰ্গা পূজা ভাগ আমি চৰকাৰে দিয়া কিছু নিয়ম প্ৰট'কল মানি আমি উদযাপন কৰিবলৈ লৈছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী, আজি প্ৰথম দিন। আৰু ৰাতিপুৱা আমাৰ ইয়াত কাৰ্যসূচী কিছুমান আছিল, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ, এইবিলাক কাৰ্যসূচী আমাৰ ৰাতিপুৱা হৈছে। আৰু এতিয়া ইয়াৰ উপৰিও আমি আমাৰ কমিটিৰ তৰফৰ পৰা এই প্ৰট'কল মানাৰ কাৰণে আমি চৰকাৰৰ নিৰ্দেশ অনুযায়ী প্ৰতিজ্ঞাবদ্ধ সংকল্প লৈছোঁ। আৰু খন্তেক পিছতে আমাৰ আজি বেলবৰণ আমি এঠাইৰ পৰা বঢ়ি আনিম, পূজা আৰম্ভ হ'ব। গতিকে এই চেগতে আমি সমূহ ৰাইজক আমাৰ চৰকাৰী যি নিয়ম, মুখত মাস্ক পৰিধান কৰি, চেনিটাইজ কৰি, সামাজিক দূৰত্ব বজাই ৰাখি আমি আমাৰ এই পূজা ভাগ পালন কৰিবলৈ লৈছোঁ। আৰু আমাৰ এই চেগতে আমি সমূহ দৰ্শকক, ধৰ্মপ্ৰাণ ৰাইজক আমি অনুৰোধ জনাইছোঁ কমিটিৰ তৰফৰ পৰা যে তেখেতসকলে আমাৰ চৰকাৰৰ নীতি নিয়মবিলাক মানি মুখত মাস্ক পৰিধান কৰি, চেনিটাইজ কৰি আৰু সামাজিক দূৰত্ব বজাই ৰাখি পূজালৈ অহাৰ কাৰণে আমি অনুৰোধ জনাই। সেইটোৱে আমিও বিচাৰোঁ, কাৰণ যিহেতু পেণ্ডেমিক এটা চিটুৱেশ্যন হৈ আছে, তো ইমান মানে সম্ভৱ নহয়। আৰু মানে মানুহ কিমানকৈ মানে মানুহ আমাৰ চৰকাৰী নিৰ্দেশ অনুযায়ী 30জন মানুহ আমাৰ গেটৰ পৰা, আৰু ইতিমধ্যে আমি পুৰুষ মহিলা দুটা ভাগত ভাগ কৰি আমি মন্দিৰলৈ আমি এটা ফাল মহিলা, এটা ফাল পুৰুষ। গতিকে চৰকাৰৰ নীতি নিয়ম মতে আমি 30জনমানকৈ মানুহ আমাৰ ধৰ্মপ্ৰাণ ৰাইজক আমি মন্দিৰলৈ যোৱাৰ ব্যৱস্থা কৰিম। 30জনকৈ মানে 30জনকৈ এনেকুৱা মানুহ এটা টাইমত আমি অনুষ্ঠিত কৰিম। হয়, তো ধন্যবাদ আমাৰ টিহু কমিটিৰ পৰা দুৰ্গা পূজাৰ মানে সকলো ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি হৈছে আমাৰ ষষ্ঠী পূজা, আৰু এতিয়া অলপ পিছতে মানে বেলবৰণ। ধন্যবাদ। দুৰ্গা পূজা পালন কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু যিমান পাৰি আমি স্বাস্থ্যবিধি মানি লৈ ইতিমধ্যে আমি যোজা কৰিছোঁ। আৰু এইবাৰ তাৰমানে কি যে পূজাস্থলীত তেনেধৰণৰ দোকান পাহাৰ, আনকি তাৰমানে কি যে ইয়াত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আদিও তাৰমানে কি যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্যবিধি অনুসৰি এইবিলাক আমি এইবাৰ নপতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি মাত্ৰ মা দুৰ্গাৰ যিটো বিধিমতে যিখিনি পূজা আছে, এই পূজাখিনি আমি তাৰমানে যে সমাপন কৰিম।
ৰাইজৰ সহযোগত আৰু আমি যিমান দূৰ পাৰোঁ ইতিমধ্যে আমি তাৰ ব্যৱস্থা কৰিছোঁ যে मैं आसमान की ऊंचाई में তো এতিয়া মই একদম টপত আহি পাইছোঁ মানে আমাৰ ইয়াতে এনেকৈ মানে বনাই দিছে মানে 4টামান ফ্ল'ৰ বনাইছে হয়নে 4টামান ফ্ল'ৰ এনেকৈ বনাই দিছে তো এতিয়া মই একদম ওপৰত আহি অলপ তাণ্ডৱ নৃত্য দেখুৱাই আছোঁ আপোনালোকক আৰু এইফালে আগতে পূৰা মেলা বহা আছিল মেলা পূৰা দোকান বহা পূৰা মানে ইয়াৰ কি দুৰ্গা পূজা মানে বাপৰে বাপ এইবাৰ মানে This is the view from the top of the roof. Yeah, let's go. আৰু খুৰা আমাৰ লগত আছে হেপী দুৰ্গা পূজা কৈ দিয়ক হেপী দুৰ্গা পূজা তো আপোনালোকে যদি মাস্ক বা চেনিটাইজাৰ নানে তেতিয়া কিন্তু কথা মানে ইয়াতে অলপ বেয়া কৰিব বুলি মই মানে ফাইন বাদ দিয়ক এই পুলিচ ঘূৰি আছে পুলিচ জব্দ নহয় মানে এইবাৰ মানে ধোৱা দেখুৱাই দিব পূজা চোৱাহেন কৰিব মানুহক একদম পুলিচ আৰু ইয়াতে মই গম পালোঁ কি 30জনকৈ ভিতৰলৈ ছ'চিয়েল ডিষ্টেঞ্চ সামাজিক ডিষ্টেঞ্চ একে মানে একে হয় কথা তো সামাজিক ডিষ্টেঞ্চ ছ'চিয়েল ডিষ্টেঞ্চ ৰাখি ইয়াতে আপোনালোকে 30জনকৈ সোমাব পাৰিব টিহুত কিন্তু মই টিহুত ভিডিঅ' বনোৱা নহয় কাৰণটো মই আপোনালোকক পিছত কৈ দিম আপুনি নক'ব কিন্তু ক'ব নেকি অঁ নক'ব কাৰণ কি Đi